ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজিত 2023 বৰ্ষৰ বিষ্ণুৰাভা দিৱসৰ এই গৰিমামণ্ডিত অনুষ্ঠানত উপস্থিত সংস্কৃতিপ্ৰেমী ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ধুবুৰীত আজি আমি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস পালন কৰিছোঁ আৰু অহাকালি ৰাতিপুৱা আমি ধুবুৰীতেই কেন্দ্ৰীয়ভাৱে ৰাজ্যখনৰ কেন্দ্ৰীয় যি আমি সেলিব্ৰেশ্যন বুলি কওঁ ইণ্টাৰনেশ্যনেল যোগা ডে অহাকালি আমি ধুবুৰীতে এই মঞ্চতে আমি পালন কৰিম। সাধাৰণতে ধুবুৰীত ৰাজ্য চৰকাৰৰ বহু কেন্দ্ৰীয় অনুষ্ঠান নহয়, কিন্তু এইবাৰ আমি ধুবুৰীতেই এই দুইটা অতি উল্লেখযোগ্য অনুষ্ঠান পতাৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু ধুবুৰীবাসী ৰাইজৰ উৎসাহ আৰু উদ্দীপনা দেখি মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। ধুবুৰী জিলাৰ প্ৰতিগৰাকী ৰাইজক মই ভক্তিভৰা শ্ৰদ্ধা জনাইছোঁ, মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয় যে আজিৰ এই অনুষ্ঠানতে অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অসমীয়াৰ মুখ উজ্বলোৱা 8 গৰাকী স্বনামধন্য ব্যক্তিক ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে। 2022 বৰ্ষৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটাৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট সাহিত্যিক সাংবাদিক শ্ৰী অৰূপ দত্তদেৱৰ লগতে 2023 বৰ্ষৰ কালীচৰণ ব্ৰহ্ম বঁটাৰে সন্মানিত নাগালেণ্ড তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পুৰাতত্ত্ব সাংস্কৃতিক ঐতিহ্য তথা সমাজ জীৱনৰ বিষয়ে গৱেষণাত জড়িত বিশিষ্ট গৱেষক অধ্যাপক ডক্টৰ তিয়াতশ্ৰী জমিৰদেৱ 2023 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সংস্কৃতিৰ নিৰল সাধনাৰে অসমৰ নৃত্যশিল্পৰ উত্তৰণত উল্লেখনীয় অৱদান আগবঢ়াই অহা স্বনামধন্য শিল্পী গোপাল কৃষ্ণ গোস্বামীদেৱ, অনন্য সৃষ্টিশীলতাৰে ভাৰতীয় শিল্পকলাক সমৃদ্ধ কৰা বিশিষ্ট ছপা শিল্পী অজিত শীলদেৱ, 2023 বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাৰে সন্মানিত অসমৰ কলা সংস্কৃতিৰ নিৰল সাধক বিশিষ্ট লোকশিল্পী শ্ৰী নকুল দাসদেৱ, 2023 বৰ্ষৰ সতী সাধনী বঁটাৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন কৰি অসমৰ নাম বিশ্বৰ বুকুত উজ্বলাই তোলা খ্যাতিমান পদাৰ্থ বিজ্ঞানী গৱেষক ডক্টৰ জয়ন্তী চুতীয়া ডাঙৰীয়ানী আৰু 2023 বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰে সন্মানিত বিশিষ্ট শিক্ষাৱতী ভাৰতীয় সভ্যতা সংস্কৃতিৰ অক্লান্ত সেনানী শ্ৰী বলৰাম ফাংচদেৱলৈ মই আন্তৰিক অভিবাদন জনাইছোঁ। এই পবিত্ৰ অনুষ্ঠানতে অসমৰ নিৰাপত্তাৰ হকে আত্মবলিদান দিয়া অসম আৰক্ষীৰ সুদক্ষ বিষয়া ভাস্কৰ কলিতাদেৱক মৰণোত্তৰভাৱে 2022 বৰ্ষৰ বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হৈছে। ৰাজ্যৰ শান্তি শৃংখলাৰ স্বাৰ্থত অপশক্তিৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দি উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত তেওঁ শ্বহীদ হৈছিল। শ্বহীদ ভাস্কৰ কলিতাৰ বীৰত্ব আৰু আত্মবলিদান নৱ প্ৰজন্মৰ বাবে সদায়ে প্ৰেৰণাৰ উৎস। মই শ্বহীদ ভাস্কৰ কলিতালৈ আজিৰ এই অনুষ্ঠানতে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ৰাভা দিৱসৰ আজিৰ পবিত্ৰ দিনটোত প্ৰতিমা পাণ্ডেৰ এই মহান জন্মভূমি ধুবুৰী জিলাত এই মহান অসমীয়াসকলক সন্মানিত কৰিবলৈ পাই আমি সঁচাকৈয়ে নিজক ধন্য মানিছোঁ। যিসকল মহান মনীষীয়ে নিজৰ অনবদ্য কৰ্মৰাজিৰে অসমৰ জাতীয় জীৱন শ্ৰীবৃদ্ধিত অমূল্য অৱদান আগবঢ়াই গৈছে
তেওঁলোকৰ মাজত চিৰ জ্যোতিষ্মান হৈ থকা এক উজ্জ্বল নক্ষত্ৰ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। জীৱিত কালতে তেওঁ নিজৰ বিৰল প্ৰতিভাৰাজিৰে এক কিংবদন্তীত পৰিণত হৈছিল। নিজৰ বহুমুখী জ্ঞান আৰু প্ৰতিভাৰে তেওঁ সৃষ্টি কৰিছিল শিপাৰ সৈতে সম্পৰ্ক থকা জনতাৰ সংস্কৃতি, লোক সংস্কৃতি। অসামান্য প্ৰতিভাধৰ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে অবিভক্ত ভাৰতৰ ঢাকা চহৰত। 1926 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাভাদেৱ 1928 চনত কলিকতাৰ সেইণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰিছিল। 1929 চনত ৰিপন কলেজৰ ছাত্ৰ সভাত তেখেত সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত তেখেতে অংশগ্ৰহণ কৰি পুলিচি হাৰাশাস্তিৰ পৰা বাচিবলৈ কলিকতা পৰিত্যাগ কৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নামভৰ্তি কৰিছিল। অৱশ্যে পুলিচৰ হাৰাশাস্তি অব্যাহত থকাত তেখেত কোচবিহাৰ এৰি পূব বংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। কিন্তু অৱশেষত 1931 চনত ব্ৰিটিছ বিৰোধী কুটাঘাতমূলক কাৰ্যত জড়িত হোৱাৰ অভিযোগত জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সীমানতে সামৰি তেখেত পুনৰ কলিকতালৈ উভতি আহে। 1935 চনত ৰাভাদেৱে যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হয় যদিও বিয়াৰ 6 মাহ নহওঁতেই প্ৰিয়লতা দত্তৰ মৃত্যু হৈছিল। পিছত কনকলতা মেধিৰ সৈতে তেখেতৰ বিবাহ হয়। অৱশ্যে দুটি কণমানি পুত্ৰ সন্তানক এৰি দ্বিতীয় পত্নী কনকলতা মেধিৰো মৃত্যু হোৱাৰ পিছত 1963 চনত মোহিনীবালাৰ সৈতে তেখেত বিবাহ পাশত আবদ্ধ হৈছিল। 1967 চনটো অসম বিধানসভাৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল বৰ্ষ আছিল। এই বৰ্ষত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসম বিধানসভাৰ মজিয়া শুৱনি কৰিছিল। ভাৰতবৰ্ষৰ সাংস্কৃতিক জগতৰ মহীৰূহ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু ৰূপৰ ৰঘৰা লক্ষ্যধৰ চৌধুৰীদেৱো সেই 1967 চনতে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ কেৱল 2 বছৰ পিছতে 1969 চনৰ জুন মাহৰ 20 তাৰিখে তেজপুৰৰ বাসভৱনত ৰাভাদেৱৰ বিয়োগ ঘটে। এগৰাকী স্বাধীনতা সেনানী হিচাপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে দেশমাতৃৰ সেৱাত নিজৰ অনবদ্য অৱদান আগবঢ়োৱাৰ উপৰিও সমান্তৰালভাৱে তেখেতে এগৰাকী অভিনেতা, চিত্ৰকৰ, সুৰকাৰ, সংগীতজ্ঞ, নৃত্য বিশাৰদ, গায়ক, গীতিকাৰ, নাট্যকাৰ, খেলুৱৈ, সুবক্তা আৰু সাহিত্যিক হিচাপে অসমৰ জাতীয় জীৱন মহিয়ান কৰি থৈ গৈছিল। বাঁহী আলোচনীৰ চিত্ৰলেখা শিতানটো তেখেতে সম্পাদনা কৰিছিল। 1934 চনত জ্যোতিপ্ৰসাদেৱে নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু শোণিত কোঁৱৰ নাট ৰেকৰ্ডিঙৰ ক্ষেত্ৰত তেখেতে বিশেষ সহযোগিতা কৰিছিল। 1948 চনত ফণী শৰ্মাৰ সৈতে যুটীয়াভাৱে তেখেতে চিৰাজ চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। বেউলা, নৰকাসুৰ, বিহুৱতী, শংকৰদেৱ, মাধৱদেৱ, অজগৰৰ বিয়া, চেনাই চেনেহী, বৰদৈ চিলা আদি গ্ৰামফোনত বাণীবদ্ধ নাটৰ পৰিচালনাৰ লগতে ৰাভাদেৱে জয়মতী আৰু মনুমতী চলচ্চিত্ৰৰ নৃত্য পৰিচালনা কৰিছিল। গল্প সংকলন সোণপাহি, উপন্যাস মিচিং কনেং, বক্তৃতা সংকলন অসমীয়া কৃষ্টি, অসমীয়া কৃষ্টিৰ চমু আভাস আদিৰ মাধ্যমেৰে অসমীয়া সাহিত্য ক্ষেত্ৰখন তেখেতে চহকী কৰি গৈছে।
অসম সাহিত্য সভাৰ এমব্লেমটো বা প্ৰতীক চিহ্নটো ৰাভাদেৱৰ পৰিকল্পনা অনুসৰিয়ে অংকিত হৈছিল। এই কথা কথাশিল্পী গৌৰী বৰ্মনে লিখি থৈ গৈছে। ৰাভাদেৱে বিচাৰিছিল এখন সমন্বয়ৰ অসম, প্ৰতিটো জাতি জনগোষ্ঠীৰ মিলনেৰে অসমীয়া সত্তাক উজ্বলাই তোলাৰ বাবে সমগ্ৰ জীৱন তেওঁ উৎসৰ্গিত কৰিছিল।